তুমি ভাবা নেকি সাগৰ যে তোমাক এৰি মই সুখত আছো? তোমাৰ বিপৰীতে অইন কাৰোবাক মই হৃদয়ত ঠাই দিছো। এটা নাম সদায় কলিজাৰ ধপধপনি হৈ বাজি থাকে, আৰু সেয়া হৈছা তুমি। তুমি। ৰাতিপুৱা শুই উঠিয়ে তোমাৰ সেই গুড মৰ্ণিং মেছেজ আৰু নিশা সামৰণি পৰিছিল তোমাৰ গুড নাইট মেছেজটোৰে। প্ৰতিটো শব্দতে আছিল এক বুজাব নোৱাৰা অনুভূতি। বিশ্বাস কৰা সাগৰ, এতিয়াও মোৰ সপোনত কেৱল তুমি আহা। তোমাৰ এটি এটিকৈ প্ৰতিটো কথাই মোক আমনি কৰে, কিন্তু তাৰ পিছতো তোমাক কিয় পাহৰি থকাৰ অভিনয় কৰি থাকো সেয়া তুমি নুবুজিবা। কেতিয়াবা যদি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা, কেতিয়াবা আকৌ অৰিজিত সিঙৰ ইমোশ্যনেল থিমৰ মাজত নিজকে ডুবাই ৰাখো। তোমাক পাহৰি থকাৰ অভিনয় কৰাৰ বাহিৰে মোৰ আৰু কি উপায় আছে কোৱা? নোৱাৰো তোমাক পাহৰিব। যদি পাৰা এবাৰ চাই যাবাহি কিদৰে জীয়াই আছো তোমাৰ অবিহনে, তোমাৰ সুখৰ বাবে। তুমি যি গলাগৈ এবাৰো নুসুধিলা যে কিমান কষ্ট হয় এখন হৃদয় ভাঙিলে। কতদিনে সাঁচি ৰখা সপোনবোৰ অৰ্থহীন বুলি মানি ল'বলৈ বৰ টান লাগে। পাহৰিবতো নোৱাৰেই কোনোদিনেই তোমাক, কিন্তু পাহৰি থকাৰ অভিনয় কৰি থাকিম চিৰজীৱন।